নমস্কাৰ, স্বাগতম জনাইছো জীৱনৰ বাৰ্তা ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'। আৰু এতিয়া ইয়াত দেখিছে কাম লাগি আছে, ঘৰৰ কাম। ঘৰটো অলপ দেখাই দিবা নে কেমেৰা পাৰ্চন? এইফালে আমাৰ নিচেই কাষতে মন্দিৰৰ নিচেই কাষতে ইয়াত ঘৰ বনি আছে। তোমাৰ নামটো কৈ দিয়া। নমস্কাৰ, চানু শইকীয়া। দা চাহ লৈ একদম। তাৰপিছত এইফালে আমাৰ নানা আছে, নানা এবাৰ দেখাই দিব লাগে কেমেৰা পাৰ্চন। নানা ভাল লাগিছে, খানাটো খাবই লাগিব। তাৰপৰা আমাৰ ঘৰটো দেখাই দিয়া। এই আগতে আছে কি হয় বলছে কি কথা এইবিলাক জানিব কাৰণে ভিডিঅ'টো চাই থাকিব লাগিব। নেক্সট ভিডিঅ'ত জনোৱা হ'ব। এতিয়া সম্পূৰ্ণ হোৱা নাই, গতিকে এতিয়া ক'ব নোৱাৰিম, আপোনালোকক জনাম বাৰু। আৰু যদি ঘৰৰ কাৰোবাৰ মেৰামতি কামৰ কাৰণে বা নতুনকৈ সাজিবৰ কাৰণে ইহঁতক কণ্টেক্ট কৰিবলৈ হ'লে কণ্টেক্ট নাম্বাৰটো দি দিয়া হ'ব। আপোনালোকে ডেছক্ৰিপশ্যনত বা মই দি দিম আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো স্ক্ৰীণত চাই ল'ব আৰু কণ্টেক্ট কৰিব পাৰিব। ওচৰ চুবুৰীয়া স্থানীয় লোকে মোৰ ঘৰ ক'ত কি আপোনালোকে নিশ্চয় গম পায়। যিসকলে ওচৰৰ স্থানীয় লোকসকলে কণ্টেক্ট কৰিব পাৰিব। তেওঁ সুন্দৰকৈ কাম কৰে, একদম কোনো হেৰি নাই, সুন্দৰকৈ বাঁহৰ কাম কৰে। ভাল লাগে কামখিনি, মিহি কাম, গতিকে ভাল লাগে। কামটো অলপ তীব্ৰগতিৰে নহলেও কামটো মানে অলপ ভাল হৈছে, মানে মন পচন্দৰ কাম কৰিব আপোনাৰ। গতিকে আপোনালোকক দেখাই থাকিম, ভিডিঅ'টো চাই থাকিব। আৰু এইফালে আমাৰ ভৰ্তি আছে, ইঞ্জিনিয়াৰিঙৰ দায়িত্বত আছে, ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো, শেষলৈকে চোৱাৰ বাবে। আৰু বেছি দীঘলীয়া কৰিবলৈ মন নাই, দেখাই থাকিম কেনেকৈ কাম কৰি আছে। আজি ভিডিঅ'টোৰ পৰা ইমানতে বিদায় মাৰিছো, ধন্যবাদ।